Hey guys, welcome to our channel AD Vlogs. আৰু আমি আজি আহিছো এটা নতুন ভিডিও লৈ বহুত দিন মূৰত আমি একচুয়ালি এলাহতে ভিডিও নবনাও বনাই ফেলাও এডিট কৰা এলাহ এতিয়া পৰা ভাবিছো যে ডেইলি ব্লগ দিম আৰু আজি আমি গৈ আছো ফুৰিবলৈ ক'ত গৈ আছো আমি এতিয়ালৈকে ডিসাইড হোৱা নাই গৈয়ে আছো য'ত যাম তাতে দেখা চাই থাকক ভিডিওটো আমি আহি পালো ডলফিন ভিউ পইণ্ট ভিউইং পইণ্ট পবিতৰা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে শিৱ মন্দিৰ এটা আছে দেখাইছো পিছে ডলফিন নাই বৰ্তমান পবিতৰা ডলফিন ভিউইং পইণ্ট আৰু ইয়াতে আছে ব্ৰহ্মপুত্ৰ নদী অলপ পাথৰ আৰু জংগল আৰু কি ক'ম আৰু ইয়াতে মই আৰু এইটো মই আজি মোক কেনেকুৱা লাগিছে ইয়াতে মানে বহুত ধুনীয়া জেগাখিনি বহুত পিচফুল হয় নদী আছে গ্ৰীনাৰী চাৰিওফালে দেখিব পাৰে এইবোৰ গছ গছনি আৰু শিল ডাঙৰ ডাঙৰ আৰু শিল আছে পিছে অলপমান ডেঞ্জাৰাছ হয় কিন্তু যদি আপোনালোকে চাব বিচাৰে আহিব পাৰে ৰিস্ক লৈ পেলাই মই এবাৰ দেখাই দিছোঁ ৰাস্তাটো এডভেঞ্চাৰাছ হয় এইটো ৰাস্তা এয়া ৰাস্তা ইয়াৰে দেখিলে ন ইয়াৰ ৰাস্তা কিমান ডেঞ্জাৰাছ হয় তথাপিও মানুহে এইফালে অহা যোৱা কৰে আৰু আমিও সেইফালে যাব পাৰোঁ বাট ভয় লাগে সেইফালে যিহেতু অলপমান ৰিস্কি হয় ৰাস্তাটো অলপ এইফালে পানী এইফালে পাথৰ তেনেকুৱা অলপমান শ্লিপ খালে ডাইৰেক্ট পানীত আৰু আমি সাঁতুৰিব নাজানো সেইকাৰণে আমি সেইফালে নাযাওঁ ইপিনে গ'লে তাৰ বাপেকে বেজৰা খুন্দি দি কোবাব কিনো উল্টা পুল্টা বক ভিডিঅ'ত হেৰি আৰু এইফালে দেখাই আছো নামিব দিছো নে তাৰ পৰা এইখিনি এনেতো জাগাটো ভালে ধুনীয়া বাট অলপমান সেয়া আৰু ৰিস্ক হে আৰু মন্দিৰটো দেখাই আছো আপোনালোকক
আছে শিৱ মন্দিৰ এয়া শিৱ মন্দিৰ আৰু আৰু এইফালে আছে চিৰি এইফালেদি ওপৰত কি ক'ত যায় নাজানো যাওগে কিয়া মই নোৱাৰো ইমান ওপৰ উঠিব আমি এতিয়া ওপৰত গৈ আছো চিৰিৰে উঠি কি আছে গম নাপাও কিন্তু ইমান হিলাই গৈ আছো আমি তো ওপৰত কি আছে গম নাপাও কিন্তু গৈ আছো তো বহুত ওপৰ ডেঞ্জাৰ চাব নেকি চিৰি চাও খতমে নহ'ব চাগে আজি কি হ'ল পাহাৰীয়া ছোৱালী পাহাৰ বগাব নাজানে তো আমি ওপৰত আহি পালোঁ মন্দিৰৰ কাষতে আছে এইখিনি ভিউ পইণ্ট চাওক জান্নাতে জান্নাত ঐ তোমাকে কৰি আছো এই চোৱা এইপিনে চাব ৱাও এইটো চাব এই নদীৰ মাজত মানুহে ঘৰ বনাইছে পানী হ'লে এইখন নাও ভিডিঅ'টো কৰা বেক চাইডেদি ইফালে নাযাবি নাচাও তো গাইজ আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ